করে ড্রাগস পকেটত ললে পথাৰৰ মাজত গ'ল বা ৰাস্তাত গ'ল টেলিফোন কৰি কৰি মাতিব সি পকেটৰ পৰা দিব ক'ত আছে সি মোবাইলৰ টৰ্চ লাইটটো জ্বলাই ৰাখিব তাত গৈ পেলাই ড্ৰাগছ আনিব ড্ৰাগছ পোৱাৰ পিছত কি হয় এই ল'ৰাবিলাকে ইমানেই স্পীডত মটৰচাইকেল চলাই লৈ যাব কাক খুন্দে কিমান মাৰি থৈ যাব তাৰমানে নাপাতা যিমানলৈকে দুৰ্ঘটনা হৈছে অসমত ক'ব গ'লে প্ৰায় সেই ড্ৰাগছৰ কাৰণে হৈছে আৰু যিমানলৈকে হত্যা লুণ্ঠন ধৰ্ষণ যিমানলৈকে অনৈতিক কাম হৈছে প্ৰথমে মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ উঠি অহা প্ৰজন্মক মানে এই যে কালৰূপী ড্ৰাগছে ধ্বংস কৰিছে তাৰ পৰা যাতে আমাৰ পূৰ্ব প্ৰজন্মক বচাব পাৰি তাৰ কাৰণে প্ৰত্যেকে যাতে প্ৰচেষ্টা লয় তাৰে মই আহ্বান জনাম দ্বিতীয়তে এইটো এটা কাল ব্যাধি বুলি কোৱাই হৈছে ইতিমধ্যে নৱপ্ৰজন্মক গ্ৰাস কৰি পেলাইছে ওজন সংখ্যক উঠি অহা প্ৰজন্ম এই ব্যাধিৰ কৰাল কৰিছে গতিকে আমি যাতে আমাৰ নিজৰ আপোন ভাই উঠি অহা প্ৰজন্মক যাতে আমি হেৰুৱাব লগা নহয় এতিয়া আমি পদক্ষেপ গ্ৰহণ কৰিব খুজিছোঁ আমাৰ চিমেণ্ট চাপৰি গাঁও পঞ্চায়তেই অকল ঠিক নহয় আমাৰ গাঁৱতে চংকং মিছামৰা ডেকাপাম তেলেম বা অৰুণাচলৰ একাংশ অঞ্চল যিটো আমাৰ সীমামূৰীয়া হয় তেখেতসকলক সামৰি ডিমৌ পৰা আৰম্ভ কৰি তেখেত যিহেতু ইয়াতে ড্ৰাগছ সেৱন কৰাৰ পাছত তেখেতে অৰুণাচললৈ পাৰ হৈ দিয়ে বা অৰুণাচলৰ লগতে যোগসূত্ৰ ঠিক কৰে গতিকে আমি এককভাৱে যদি চেষ্টা কৰোঁ বন্ধ কৰাৰ কাৰণে সক্ষম বা সফল নহ'ম গতিকে আমি আমাৰ লগত অৰুণাচলৰ বাসিন্দাসকলৰ লগত লৈ এখন যুদ্ধ কৰিব খুজিছোঁ যিখন যুদ্ধৰ জৰিয়তে যাতে অনাগত দিনত আমি ড্ৰাগছৰ বিৰুদ্ধে সবল জনমত গঢ়িব পাৰোঁ বা ড্ৰাগছ দিব কৰিবলৈ সক্ষম হওঁ প্ৰথমেই আমাৰ এই অনুষ্ঠানত আছে আমাৰ ইউটিউবৰ সভাপতি আমাৰ ককালী স্বৰূপ মনোৰঞ্জন বসুমতাৰী ডাঙৰীয়া আমাৰ SDPO ভাৰ্গৱমণি দাস ডাঙৰীয়া আছে আৰু স্বাস্থ্য বিভাগৰ পৰা আছে ধেমাজি আমাৰ যুটীয়া সঞ্চালক স্বাস্থ্য সঞ্চালক বুঢ়াগোহাঁই সমল ব্যক্তি হিচাপে আছে তাৰোপৰি সদৌ অসম ছাত্ৰ সন্থাৰ জিলা সভাপতিকে প্ৰমুখ কৰি কৰ্মকৰ্তাসকলো আছেই AJYCP টাই আহোম ছাত্ৰ সন্থা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সোণোৱাল কছাৰী ছাত্ৰ সন্থা TMPK এপছু নিখিল মানে মহিলা আমাৰ নাৰী ঐক্য সন্মিলিত নাৰী ঐক্য বিকাশ মঞ্চ আৰু আছে আমাৰ বৌদ্ধিক মহল আছে বড়ো ৱেলফেয়াৰ ছ'চাইটি উমেন তেখেতলোক আছে আমাৰ শিক্ষক বন্ধুসকল আছে ছাত্ৰ বন্ধুসকল ছাত্ৰ একতা সভাৰ সন্মানীয় বিষয়ববীয়াসকল আছে আমাৰ খেতিয়ক বন্ধুসকল আছে ফাৰ্মাৰ মানে আমাৰ ব্যৱসায়ী বন্ধুসকল আছে চেম্বাৰ্ছ অফ কমাৰ্চ ছিনিয়ৰ চিটিজেন আছে আমাৰ পেঞ্চনাৰ সন্থা আছে এনেধৰণে প্ৰায় আমাৰ 64টা দল সংগঠনৰ বিষয়ববীয়া আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত হৈছে বা তেখেতলোক আয়োজন সহযোগ কৰিছে আজি কি আশা কৰিব যিটো আলোচনাৰ যোগেদি বা দল সংগঠনক আপোনাৰ পৰা কি অনুৰোধ জনাব যে এই ড্ৰাগছ মুক্ত যিটো অভিযান কেনেধৰণৰ কাম কৰিব লাগিব বুলি আশা কৰে আৰু আপুনি আপোনাৰ ফালৰ পৰা কি ক'ব প্ৰথম কথা হ'ল কি প্ৰশাসন বা পুলিচ তেখেতকো আমি সহায় কৰিব লাগিব আৰু যিহেতু পুলিচৰ সংখ্যা তুলনামূলক তেনেই নগণ্য গতিকে আমি প্ৰত্যেকজন ব্যক্তিয়ে অত্যন্ত প্ৰহৰী হিচাপে আমি কাম কৰিব লাগিব যাতে আমি য'তেই এই এনেকুৱা ধৰণৰ পেডলাৰ হওক বা আসক্ত নিচাসক্ত ড্ৰাগছ আসক্ত ব্যক্তি পাওঁ কাৰোবাৰ বা দেখিবলৈ পাওঁ তেখেতসকলক যাতে আমি মূল সুঁতিলে ঘূৰাই আনিব পৰা কি ধৰণে প্ৰক্ৰিয়া আনিব পৰা যায় তাৰ প্ৰচেষ্টা আমি সদায় হাতত ৰাখিব লাগিব